বন্ধুসকল ওয়েলকাম ব্যাক টু মাই নিউ ব্লগস ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা প্ৰায় 5-6 দিন ধৰি ব্লগলৈ অহা নাই। আজি আহি গ'লোঁ। তো আমাৰ গাঁৱৰ ভিউ দেখুৱাম, তো ভিডিঅ'লৈ পূৰা চাব গাইজ। আৰু এটা বস্তু চাওক, সিহঁতে বলবম যে যাব সেই প্লেন কৰি আছে। তো মোক জানো কিয় কামুৰিছে, তো ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। সিহঁতে বলবমত যোৱাৰ প্লেন কৰি আছে, আমিও যাম, আপোনালোকক দেখুৱাম। ক'ত যাম এতিয়াও ঠিক হোৱা নাই, তো য'ত যাম ব্লগ কৰি যাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গাঁৱৰ ভিউবিলাক দেখুৱাওঁ, আমাক কিমান পানী কমিছে। তো গাইজ এতিয়া আমি গৈ আছোঁ, আমাৰ নদীৰ পাৰে গৈ আছোঁ। তো আপোনালোকক দেখুৱাম কিমান পানী কমিছে আমাৰ গাঁৱত। তো পূৰা ভিডিঅ'টো চালে গাইজ গম পাব। তো এতিয়া আমি আহিছিলোঁ এইফালে ফুৰিবলৈ, আৰু আমাৰ লগৰকেইটা সেই চাওক আমাৰ লগৰকেইটা। তো চাইছে সিহঁত গৈ আছে আৰু মই ইয়াত আছোঁ। তো অলৰেডি মই আছোঁ আৰু দেখুৱাম আপোনালোকক আমাৰ প্ৰাকৃতিক দৃশ্যবিলাক দেখুৱাম। আমাৰ গাঁওখন হ'ল সেইটো। তো আমি আহিছোঁ ইয়াত ফুৰিবলৈ, মই আহিছোঁ ফুৰিবলৈ। তো আপোনালোকক দেখাবলৈ আহিছোঁ। তো পূৰা ভিডিঅ'টো চালে গম পাব। তো গাইজ আজি মানুহে বহুত মাছ পাইছে, তো আমিও পাইছোঁ মাছ। কালি মাছ মাৰিলে আপোনালোকক দেখুৱাম কালি। তো ভিডিঅ'টো বনালে আপোনালোকক দেখুৱাম। তো আমাৰ গাঁওখন চাওক না, এতিয়া পানী কমি আছে। তো এতিয়া আমাৰ গাঁৱৰ অৱস্থা চাওক, প্ৰায় কমিছে আপোনালোকে। তো গাইজ আপোনালোকে আগতে দেখিছিলে আমাৰ গাঁৱত কিমান পানী আহিছিলে। তো 2022ত যিমান পানী আহিছিলে, এইটো গছ একেবাৰে তলত, এইটো গছৰ একেবাৰে ওপৰেৰে পানী গৈছে 2022ত। যদি আমাৰ অসমৰ পৰা দেখি আছে গম পাব তেনেহ'লে। তো আমাৰ গাঁৱত নহয়, অসমৰ চাৰিওফালে বানপানী হৈছিলে। তো 2022ত তো এতিয়াও হৈছে, প্ৰায় 3-4 মাহ ধৰি পানী আছিলে, আৰু এতিয়া পানী অকণমান কমিছে। তো গাইজ আমি এইফালে গৈ আছোঁ জংঘলৰ মাজে। তো এতিয়া 3-4 মাহ পানীৰ কাৰণে জংঘল হৈ গ'ল। তো চাওক জংঘল আমাৰ খেতিবিলাক দেখুৱাম। তো ব'লক আমি যাওঁ এইফালে। তো গাইজ এইটো আমাৰ খুৰাৰ খেতি, আৰু এই তাত আমাৰ খেতি। তো এতিয়াও পানী আছে আমাৰ খেতিত অলৰেডি। তো ইয়াত কেইদিনমান পিছেই ধান ৰুব। তো আৰু 2-3 মাহ মান আছে নেকি। তো আপোনালোকক দেখুৱাম ধান ৰোৱাৰ সময়ত কেনেকুৱা আমাৰ গাঁওখনত কেনেকুৱা মানুহে ধান লগায়, তো গম পাব। তো গাইজ এইটো যে দেখিছে, এইটো হ'ল আমাৰ খেতি, আৰু আমাৰ ঘৰ হ'ল ঐ তাত এনেকুৱা একেবাৰে। তো আৰু আছে এইফালে আমাৰ খেতি, এইফালে আমাৰ খুৰাৰ খেতি, এইফালে আমাৰ খুৰাৰ খেতি। তো আমাৰ গাঁৱৰ পৰিৱেশটো চাওক না গাইজ, কি ধুনীয়া। তো এতিয়া পানী কমিছে, এতিয়া আমি খোজকাঢ়িব পাৰোঁ। তো গাঁওখন চাব পাৰোঁ কেনেকুৱা। তো এতিয়া গাঁওখন ধুনীয়াই আছে। তো গাইজ এটা বস্তু চাওক, আমাৰ খেতিৰ পৰা এতিয়া পানী ওলাই আছে অলৰেডি। তো চাওক পানী হৈছিলে, তামাম পানী হৈছিলে গাইজ। তো এতিয়া পানী কমিছে, অকণমান ভাল লাগি আছে আমাৰ গাঁওখন। তো চাওক এইটো হ'ল আমাৰ গাঁও, কিমান ধুনীয়া। এতিয়া সন্ধিয়া হৈ আছে, ব্লগটো ইমান সুন্দৰ নহ'ব। তো আপোনালোকে পূৰা চাব গাইজ, যেনেকৈ হওক ব্লগটো। গাইজ আমাৰ গাঁওখনত বহুত ধৰণৰ মাছ পোৱা যায়, বৰালি আৰু বহুত মাছ পোৱা যায়। তো কালি মাছ মাৰিলে আপোনালোকক দেখুৱাম ব্লগটো। তো চাব পাৰিব কিমান মাছ উঠে। তো বহুত জাতৰ মাছ উঠে, তো গম পাব কালি। আমাৰ ইয়াত বহুত বিভিন্ন ধৰণৰ মাছ পোৱা যায়, আৰু কালি চালে গম পাব। আৰু আজি আমি মাছ পাইছোঁ, বহুত ধৰণৰ মাছ পাইছোঁ। তো এতিয়া সন্ধিয়া হৈ আছে চাওক গাইজ। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আৰু এটা ভিডিঅ'লৈ লগ পাম তেনেহ'লে। তো বাই গাইজ। তো আৰু এটা ভিডিঅ'লৈ লগ